हेलो फ्रेंड्स, मैं आज আপোনালোকলৈ এটা মই কৰা আইচিং কেক লৈ আহিছোঁ যেটো মই থাৰ্ড টাইম ট্ৰাই কৰিছোঁ আৰু ৰিজাল্টটো আপোনালোকে দেখিছে বহুত ধুনীয়া হৈছে। তেন্তে বলকচোন মই কেনেকৈ এইটো আইচিং কৰিলোঁ চাই লওঁ। প্ৰথমে মই কেকৰ বেছটো এইটো বনাই ললোঁ যেটো চকলেটৰ হয় আৰু এতিয়া মই এই বেছটো মই এনেদৰে কাট কৰি লৈছোঁ। এইটো মই তিনটা ভাগত কাট কৰি ল'ম। লেয়াৰ কেইটা কাট কৰোঁতে খুব সাৱধানে কৰিব লাগে, খুব লাহে লাহে কৰিব লাগে। দেখিছে মই লাহে লাহে কৰিছোঁ, কিন্তু অলপ স্পীডটো বঢ়াই দিছোঁ ভিডিঅ'টো দীঘলৈ যাব পাৰে কাৰণে। এয়া মোৰ তিনটা লেয়াৰ কটা হৈ গ'ল, দেখিছেনে। এতিয়া মই ওপৰৰ একন যোনকণ অলপ ওখ টাইপৰ হৈ আছে সেইটো মই কাটি লৈছোঁ। এইটো আমাৰ প্ৰয়োজন নাই, সেইকাৰণে এনেদৰে কাটি লৈছোঁ। লেয়াৰখিনি কটা হোৱাৰ পাছত এতিয়া মই ক্ৰীমখিনি ব্লেণ্ড কৰি ল'ম। তাৰ কাৰণে মই এয়া হুইপ ক্ৰীম অলপ উলিয়াই লৈছোঁ, প্ৰায় 1 বাটিমানৰ সমানে হ'ব উলিয়াই লৈছোঁ। আৰু এইখিনি মই এতিয়া প্ৰথমতে ল' স্পীডত অলপ ব্লেণ্ড কৰিছোঁ, তাৰপিছত লাহে লাহে হাই কৰি গৈ আছোঁ। এয়া চাওক, আমাৰ ক্ৰীমখিনি যিমান লৈছিলোঁ তাতকৈ অলপ বেছি হৈ আহিলে। আৰু এতিয়া মই ইয়াত চকলেট চিৰাপ ইউজ কৰিছোঁ। এইটো মই চকলেটটো গাখীৰৰ লগত মেল্ট কৰি এনেদৰে অলপ দি দিছোঁ। এইখিনি এতিয়া মই ব্লেণ্ড কৰি লৈছোঁ আৰু ব্লেণ্ড কৰাৰ লগে লগে দেখিছেনে কালাৰটো অলপ চেঞ্জ হৈছে। এয়া দেখিছেনে কালাৰটো খুব ধুনীয়া হৈছে। মই যিটো কালাৰ বিচাৰিছোঁ সেইটোৱে আহিছে। যদি আপোনালোকে ইয়াতকৈ ডাৰ্ক কৰিব বিচাৰে তেন্তে চকলেট অলপ বেছিকৈ দি দিব। এতিয়া মই বৰ্ড এখনত অলপ ক্ৰীম দি লৈছোঁ যাতে আমাৰ কেকটো খুব ধুনীয়াকৈ ষ্টেবল হৈ থাকে। আৰু মই একেবাৰে লাষ্টৰ পাৰ্টটো দিছোঁ ইয়াত। আৰু ইয়াৰ ওপৰত দিছোঁ চুগাৰ চিৰাপ, যিটো মই চেনি আৰু গৰম পানী অকণমান মিক্স কৰি ঠাণ্ডা কৰি এনেকৈ দি দিছোঁ। চুগাৰ চিৰাপ দিলে কেকটো মইষ্ট হৈ থাকে আৰু মোৰ চুগাৰ চিৰাপ দিয়া হৈ গ'ল। এতিয়া মই ওপৰত এয়া ক্ৰীম দি এনেদৰে বহলাই দিছোঁ। এইটো লেয়াৰ ধুনীয়াকৈ মিলোৱা হৈ গৈছে। এতিয়া মই ইয়াৰ ওপৰত দিছোঁ চকো চিপ্ছ। এনেদৰে ওপৰত যিমান পৰিমাণে আপোনালোকে বিচাৰে সিমানটো দি ল'ব পাৰে। এয়া মোৰ চকো চিপ্ছ দিয়া হৈ গ'ল আৰু এতিয়া মই একদম ওপৰৰ লেয়াৰটো মাজত দিছোঁ, দেখিছেনে। আৰু ওপৰৰ অংশটো তললৈ মুখ কৰি দিছোঁ। আকৌ একেদৰে চুগাৰ চিৰাপ দি দিছোঁ। এতিয়া সেই আগৰ লেয়াৰটোৰ দৰে এইটো লেয়াৰৰ ক্ৰীম ধুনীয়াকৈ সানি চকো চিপ্ছ দি দিলোঁ আৰু এতিয়া একদম লাষ্টৰ লেয়াৰটো ইয়াৰ ওপৰত দি দিয়া হ'ল আৰু একেদৰে এইটোতো চুগাৰ চিৰাপ দি দিছোঁ। এতিয়া ইয়াৰ ওপৰত ক্ৰীমখিনি দি যাম আৰু দেখিছেনে এনেকৈ অলপ সৰহকৈ ক্ৰীম লৈ লৈছোঁ আৰু এনেদৰে মিলাই লৈছোঁ। একেদৰে তলৰ ফালেও ক্ৰীমখিনি লগাই লৈছোঁ আৰু মিলাই দিছোঁ। ওপৰৰ ছাৰ্ফেচটো অলপ ক্লিন কৰি দিছোঁ আৰু এনেকুৱা এখন লৈও কিনাৰটোত এনেদৰে দিছোঁ যাতে এক্সট্ৰা ক্ৰীমখিনি আঁতৰি যায় আৰু খুব ধুনীয়া এটা ক্লিন লুক ওলায়। আৰু এয়া মোৰ কেক ডিজাইনিঙৰ কাৰণে ৰেডি হৈ গ'ল। ইয়াৰ ওপৰত মই এতিয়া ফ্লাৱাৰ বনাম। তাৰ কাৰণে মই আগৰ ক্ৰীমখিনিৰ লগতে চকলেট চিৰাপ আৰু অলপ মিক্স কৰি দিলোঁ। মই ফ্লাৱাৰ কালাৰখিনি অলপ ডাৰ্ক কৰিম, সেইকাৰণে এনেদৰে মিক্স কৰি লৈছোঁ আৰু অকণমান ব্লেণ্ডাৰডালেও মিক্স কৰি ল'ম যাতে চকলেটখিনি গোটেই ক্ৰীমখিনিতে ভালদৰে মিলি যায়। সেইকাৰণে ব্লেণ্ডাৰডালেও এনেদৰে কৰি লৈছোঁ। এয়া আমাৰ ফ্লাৱাৰ বনাবৰ কাৰণে ক্ৰীমখিনি ৰেডি হৈ গ'ল। এতিয়া ষ্টাৰ নজল এটা লৈছোঁ, পাইপিং বেগত সুমুৱাই গ্লাছ এটাত এনেদৰে দি লৈছোঁ, তেতিয়া ক্ৰীমখিনি সুমুৱাবলৈ সহজ হয়। আৰু এতিয়া মই ক্ৰীমখিনি এনেদৰে দি লৈছোঁ। এয়া মোৰ ক্ৰীমখিনি সুমুওৱা হৈ গৈছে আৰু অলপ প্ৰেছ কৰি অকণমান উলিয়াই লৈছোঁ।
এতিয়া এইটোৰ ওপৰত মই চকলেট চিৰাপখিনি এটা ডিজাইন কৰিম। দেখিছে চকলেট চিৰাপখিনি মই অলপ পনীয়াকৈ লৈছোঁ আৰু এনেদৰে স্পুনখনেৰে কিনাৰত দি লৈছোঁ। তেতিয়া এটা খুব ধুনীয়া ডিজাইনিং ওলায়। গোটেই ৰাউণ্ডটোতে মই একেদৰে দি ল'ম। চাই থাককচোন আপোনালোকে। গোটেই ৰাউণ্ডটোতে দিয়া হৈ গ'ল। এতিয়া মই ওপৰতো এনেদৰে চকলেট চিৰাপখিনি দি লৈছোঁ আৰু গোটেইটো ওপৰৰ ছাৰফেচটো মানে মই কভাৰ কৰি দিম। খুব সাৱধানে চকলেট চিৰাপখিনি ওপৰত দি ল'লোঁ। এতিয়া মই পাইপিং বেগটো অলপ প্ৰেছ কৰি এয়া দেখিছেনে খুব ধুনীয়াকৈ এটা ডিজাইনিং ফুলাৰৰ ডিজাইনিং কৰি দিছোঁ। এইটো বহুত সহজ হয়, আপোনালোক সকলোৱে কৰিব পাৰিব। অকণমান প্ৰেছ দিলে এনেদৰে এটা ডিজাইনিং ওলাই যায়। এয়া চাওক কিমান ধুনীয়াকৈ হৈছে। সেই একেদৰে মই তলতো ডিজাইনটো দি দিছোঁ, অলপ সৰু সৰুকৈ দিছোঁ সেইটো ডিজাইন। আৰু দেখিছেনে কিমান ধুনীয়া হৈছে দেখিবলৈ। আৰু এইটো মোৰ প্ৰায় ৰেডি হৈ গৈছে। ইয়াৰ ওপৰত মই এতিয়া চুগাৰ বলছ দিম। এয়া সৰু সৰু চুগাৰ বলছ দিছোঁ চিলভাৰ কালাৰৰ আৰু এনেদৰে দি লৈছোঁ। আৰু মোৰ 8টো কেক আইচিং কৰা হৈ গ'ল। কেনেকুৱা লাগিছে মোক কমেণ্ট কৰিব নাপাহৰিব।